শিক্ষা দীক্ষা দিন में हमनी केने ओलाई के आज नहीं बार बोल काहे गेले এখন রানী দুর্গাবতী एक মহিলা রহে आज काहे गेले हमनी के हिया महिला माने महिला पुरुष সবার সমান হইত লাগিছিল কিন্তু দেখে গেলে দুঃখ লাগে যে आज हमनी के महिला के इतना कम है जे बिल्कुल हमनी के माने बीच में भी हमनी के इतना वीर वीर पुरुष मान रहे इतना वीर वीर हमनी के पुरुष गिला रहेन और आज हमनी के जाति के खातिर उ सब अपन बलिदान देले ইত্যাদি যখন নাই হলে রহে যে তখন মানে এই হালদি চাউল চিকন হতে রহে জোড়া জোড়া আইকন লক্ষ্মী উরাং মুরারি ডাঙরিয়ানি আর আমনিকের আদিবাসী টাইগারে বলি রাজেন উরাং ডাঙরিয়া है और संगे साथे है हमनिकेर अखिल भारतीय गौंड आदिवासी संघेर वरण पावले डाঙरिया और संगे साथे आदिम जुग में जखन आदिवासी गिला गामछा सामछा से सम्बर्धना जखन ना चलत रहे तखन आमी एकत्रित होइछु और आमी আজি 459 बছर तम আজি आमी रानी दुर्गावती मारावीर बलिदान दिवस बीरंगना रानी दुर्गावती गंड मारावीर 459 दिवस आमी आयोजन करिछु आमी এই ফিল্ডতে আমি সেইখিনিতে ক'ব বিচাৰিছোঁ হয় এটা সময়ত ওৱানা লেণ্ড ভাৰত আৰু তাতেই সেইটো সময়তে কোৱা হৈছিলে ভাৰতবৰ্ষক যে চলিয়া দেশ কাৰণ গণ্ডত যিটো ৰাণীৰ যিটো খহুৱেক হেৰি খহুৱেক আমাৰ সংগ্ৰাম পুতেক তো এখনে মানে সোণাৰ মুখ আছিলে আৰু সেইটো সময়তে অজস্ৰ লেণ্ডত মানে ধৰি আছিলে আৰু মতে আমাৰ ঘৰত ৰাণী আছিলে আমাৰ দুৰ্গাৱতী ৰাণী আৰু এক দিনতেই লগত যুদ্ধ যেনেকুৱা এটা হেৰি মহাৰাণা প্ৰতাপ সিঙৰ জানো চিত্তৰগড় সেই চিত্তৰগড়ৰ এখেত ৰজা আছিলে আৰু গণৱানাৰ ৰাণী দুৰ্গাৱতী আমাৰ গণৱানা ল'লে আৰু সেইটো সময়ত মানে যেতিয়া আমাৰ চনেক বুলি আমাৰ দেশটো কোৱা হৈছিলে সেইটো সময় সেইটো যুদ্ধৰ সময়তেই যেতিয়া যুদ্ধ লাগে তাপ সিঙৰ জানো চিত্তৰগড় সেই চিত্তৰগড়ৰ এখেত ৰজা আছিলে আৰু গণৱানাৰ ৰাণী দুৰ্গাৱতী আমাৰ গণৱানা ল'লে আৰু সেইটো সময়ত মানে যেতিয়া আমাৰ চনেক বুলি আমাৰ দেশটো কোৱা হৈছিলে সেইটো সময় সেইটো যুদ্ধৰ সময়তেই যেতিয়া যুদ্ধ লাগে মোগলে আমাৰ ইয়াৰ পৰা অজস্ৰ ধন সম্পত্তি আৰু যিটো সময়ত অত্যাচাৰ আকবৰৰ দিনত চলিছিলে আৰু আকবৰক সময়তেই পৰাক্ৰমী ৰজা বুলি কৈছিলে কিন্তু এখেতে দুৰাচাৰী অত্যাচাৰ আছিলে সেইটো সময়তে এই ক্ষতিটো বৰকাৰ লগত হয় লগত হাৰিম আজি যি আমাৰ আজিৰ দিনটোত আমি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু আমাৰ এজনী বীৰ মানে মহিলা হিচাপে একদম গৌৰৱ অনুভৱ কৰি কৈছোঁ আজি মোগলৰ লগত যি দুৰ্গাৱতী গণ্ডৱানা যিটো মানে মোগলৰ লগত যুদ্ধ কৰি পেলাই তেখেতে ৰাজ্য নিজৰ মানে জাতিখনক বচাইছিলে মই এনে বহুত ধন্যবাদ দিছোঁ আৰু বহুত মানে হেৰিবিলাক আছে চবকে আমি স্মৰণ কৰিব লাগে আমাৰ যিবিলাক বীৰ আজি ক'ব গ'লে অলপ দিন আগত আমাৰ প্ৰধান ভাষণত এটা যে গোটেই ভাৰতবৰ্ষটো আদিবাসীবিলাকৰ এটা আছে অসমত মানে ভাৰতবৰ্ষৰ প্ৰথমত মানে যুদ্ধত মানে আদিবাসীবিলাকহে কিন্তু আজি প্ৰধানমন্ত্ৰী নিজে খালে কিন্তু কিছুমান মানুহবিলাকে মানে এনেকুৱা কয় যে আদি মানে এই আমুকৰ পৰা এইটো যিহেতু প্ৰধানমন্ত্ৰীয়ে জানে মুখ্যমন্ত্ৰীও জানে যে আজি ক'ব গ'লে আমাক মানে কি বিভিন্ন কথা কয় কিন্তু মই ক'ব যাওঁ যেতিয়া মাংৰি আমাৰ কি বোলে ৰাঙাপাৰা চেঁচা বাগানৰ আছিলে তাৰ আগতে ইয়াত বসবাস কৰিছিলে ব্ৰিটিছ তেখেতে যুদ্ধ কৰি নিজৰ বলিদান দিছিল এই ধৰণৰ আমাৰ বহুত বীৰ বীৰংগনাবিলাক আছে কিন্তু আমাৰ ইতিহাস নুকাই ৰাখি পেলাই আজি আমি আমাক ধৰণৰ কথা কৈ আমি এতিয়া গৈছোঁ আমি বীৰ বিষয় আজি বহুত ক'ব গ'লে বহুত গৌৰৱ অনুভৱ এইটো মাংৰি উৰাং কৈছোঁ আমাৰ যিটো ৰাণী দুৰ্গাৱতী আজি যেনেকৈ বীৰ আমি বহুত মানে ভগৱানৰ নিচিনা মানিছোঁ যিহেতু আজি এই তাহানি যুগৰ ক্ষেত্ৰত ইমান এটা সাহস কৰি পেলাই লগত যুদ্ধ কৰা মানে এইটো ধেমালি কথা নাছিলে তিনিবাৰকৈ মানে সি যুদ্ধ কৰি মানে দুইবাৰ মানে জিতি পেলাই তিনিবাৰত তেখেতে বলিদান দিছে তথাপিও তেখেতক মানে ছল কৰি পেলাই আমাৰ যি